বন্ধুসকল আৰে ফুড চ্যালেঞ্জিং চেনেলত আপোনালোক সকলোকে স্বাগতম জনালো। আহক ৰকি ভাই আজি কি খেল পাতে আমি চাও গৈ বলক। আহক মই খেলখন অলপ বুজাই দিওঁ। খেলখন এই কচু কেইডাল লৈ তিনিটা ঘাপত 9ডাল কৰিব লাগিব। এইটো আপোনালোকক মই চেলেঞ্জিং দিলোঁ। ইয়াৰ ভিতৰত আপোনালোকে কোনে পাৰে আহক খেলখনত। যোনে জিকিব পাৰিব তাক মই 1000 টকা দিম। 1000 দিবতো? 1000 দিম। আৰু যদি আপোনালোকে জিকিব নোৱাৰে তেনেহ'লে আপোনাৰ পইচাটো নোৱাৰো। আমি যদি নোৱাৰো তেনেহ'লে কি কৰিব লাগিব? আপোনাৰ কৰিব লাগিব নি? আপোনাৰ যিটো 500 টকা দিব সেই 500 টকাটো আপুনি ৰিটাৰ্ণ নাপায়। আৰু যদি মই জিকো তেতিয়াহ'লে আপুনি 1000 দিব? মই 1000 দিম। ফাইনেল মই দিম। তেনেহ'লে মই কাটিমে। কাটি পেলাই দেখাই দিম। পইচাটো আপুনি দিব লাগিব। আৰু চান্স এটাই চান্স পাৰিমে মই। মই 500 মই আপোনাক 1000 টকা দিম যদি আপুনি লগতে কাটিব। নাই পইচাটো ওলাই লওক। মই দি আছোঁ। ওলাই লওক নহ'ব। এইটো পইচা 3 কাপতে কেইবাৰ কাটিব লাগিব? 3 কাপত কাটিব লাগিব। 3 কাপত কাটিব লাগিব। 3 কাপত তিনিটা একাপ গ'ল আৰু দুকাপ আছে আৰু একাপ আছে। কেইটা হৈ গ'ল? কেইডাল হৈছে? 12ডাল হৈ গ'ল। হিচাপ কৰ 3 6 7 8 9 এই তিনিটা এইকেইডাল নহয়। কিয় এইকেইডাল নহ'ব? চিষ্টেম নাই। তিনিটা আপুনি তিনিটা কাপত আপোনাৰ 12ডাল হৈ গ'ল। 12ডাল হৈ গ'ল। গ'লগৈ আপোনাৰ। এতিয়া তুমি খেলিবা। খেলিবা খেলা খেলা। এই তিনিডাল কৈছো মই তোমাক দি দিলোঁ। তিনিডাল দি দিলোঁ। পইচাটো আৰু দি দিলোঁ। পইচাটো দিব লাগিব। পইচা দিব লাগিব। পইচা কিমান? 500 গম পাইছা নহয় তুমি? গম পাইছোঁ। জিকিব গ'লে 1000 পাৰিলে 1000 পাবা। গ'লে একবাৰতে তোমাৰ পইচা গ'ল। এতিয়া 3 কাপত 3 কাপত তুমি 9টা কৰিব লাগে। 3 কাপত 9টা কৰিব লাগে। 3 কাপত 9টা হৈ কৰিব গ'ল। লাগে। চাওঁ ঠিক আছে। কেনেকৈ কৰিব 3 কাপত 9টা? হ'ল নহ'ব গ'ল হ'ব। কি কৰিবলৈ দেখুৱা? মই 1000 টকা দিম। হয় নেকি? মই কৰি দিব পাৰিছোঁ। পইচাটো থৈ লওক। 1000 টকা ঠিক আছে ভাই। কথাখন লাগে ন? ঠিক নাই আৰু 3 কাপত কৰিব লাগিব দেই। এটা এঘাপ দুঘাপ দুঘাপ এইটো তিনিটা চিকি দিছোঁ আৰু দেই। এইটো দি আছোঁ বিলাক চোৱা। দুটা 2 তিনি 4 5 তিনিটা ভাগ কৰি 6 7 8 9 ফাইনেলি নোৱাৰিলো না। কি কৰিবা? কি জানে বুলি কিন্তু কৰিবা আৰু আমাৰো গ'ল লগৰকেইটাই গ'ল মিনিমাম। কিন্তু যি নহওক পইচাটো যোৱাটো মেটাৰ নহয়, কিন্তু বস্তুটো শিকিলোঁ। ভাল লাগিছে মানে বহুত আনকমন হিচাপত মানে কাটিছে আৰু আমি ভাবিবই পৰা নাই মানে কেনেকুৱাকৈ কাটিম। ঠাই মাৰিব পৰা নাই যে এইটো কাম হ'ব। বন্ধুসকল আজি আমাৰ ভিডিঅ' ইমানতে সমাপ্ত হৈছে। আমাৰ ভিডিঅ' চাই যদি অলপ ভাল লাগিছে তেনেহ'লে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। লাইক আৰু কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ লগতে কৰি দিব ভিডিঅ'টো চাই। আমি আকৌ লগ হ'ম আমাৰ নতুন Next ভিডিঅ' নতুন video। কণ্টেণ্টৰ লগত। আমাৰ ভিডিঅ' আজি ইমানতে সমাপ্ত। নমস্কাৰ।